বৰগুলি বাজাৰলৈ গৈ আছোঁ। আমাৰ নতুন কালেকশ্যন আহিছে মোবাইলৰ ৰেজবিন মোবাইল ষ্ট'ৰত আমি গৈ আছোঁ। নতুন বিভিন্ন ধৰণৰ মোবাইল আহিছে। মোবাইলকেইটা আমি আপোনালোকক নতুন কালেকশ্যনবিলাক কেনেকুৱা দিব সেইবিলাক আমি শ্ব' কৰিবলৈ গৈ আছোঁ। এতিয়া আপোনালোকক দেখাম যে মোবাইলবিলাক আপোনালোকৰ মাজত লৈ আহিম। গতিকে আপোনালোকে আমাৰ লগত থাকিব। কেনে পালে আমাক নিশ্চয় জনাব। গতিকে গৈ আছোঁ। এতিয়া আমি বৰগুলি বজাৰলৈ আহি পালোঁ। জাষ্ট বৰগুলি বজাৰ আহি পালোঁ। এতিয়া সোমাই আছোঁ বৰগুলি বজাৰলৈ। গতিকে আপোনালোকে চাওক এইবিলাক আমি গৈ আছোঁ দোকানৰ বৰগুলি বজাৰৰ ভিতৰৰ ফালে। আপোনালোকক দেখুৱাম আমি ৰেজবিন মোবাইল ষ্ট'ৰলৈ গৈ আছোঁ। আমি কোন চাইডে কোনফালে যাব লাগিব? কেতিয়া যাব লাগিব? একদম চিধা আমাৰ বৰগুলি বজাৰ ৰেজবিন মোবাইল ষ্ট'ৰলৈ আমি গৈ আছোঁ। আৰু আমি আপোনালোকক দেখুৱাম ভিডিঅ'বিলাক। গতিকে আপোনালোকে আমাৰ লগত থাকিব। নিশ্চয় ভাল লাগিব দোকানৰ বিষয়ে অলপ জানিবলৈ পাই। এতিয়া আহি পালোঁ বুটটো অলপ দেখাই লওঁ। চাওক আমাৰ ৰেজবিন মোবাইল ষ্ট'ৰৰ হেৰি হয়। আপোনালোকে বৰগুলি বজাৰ মাৰ্কেট মছজিদৰ ফ্ৰণ্টতে আছে। এয়াই আমি দোকানৰ ভিতৰলৈ গৈ আছোঁ। এয়া আমাৰ বৰগুলি বজাৰৰ মাৰ্কেট মছজিদ হয়। আপোনালোকে যদি আহে দোকানলৈ তেতিয়াহ'লে আম্বাগানৰ ফালে আহিবলৈ হ'লে আপোনালোকৰ মাৰ্কেট মছজিদ প্ৰথমতে পাব অটো ষ্টেণ্ডৰ আগত। আৰু ইফালে যদি আপোনালোকে চুলুঙৰ পৰা আহে তেতিয়াহ'লে আপুনি অটো ষ্টেণ্ডত আহি পেলাই মাৰ্কেট মছজিদৰ সন্মুখত আহিলে পাব আপোনালোকে। আৰু ইয়াত চাওক ৰেজবিন মোবাইল ষ্ট'ৰ। ইয়াত নম্বৰ চব দিয়া আছে। আপোনালোকৰ কণ্টেক্ট নম্বৰো দিয়া আছে। আপোনালোকৰ কণ্টেক্ট নম্বৰটো মই যোনটো দি কৰি আছোঁ আপোনালোকে কণ্টেক্ট নম্বৰটো লৈ ল'ব আৰু কণ্টেক্ট কৰি আপোনালোকে কথা পাতিব লাগিব। কথা পাতিব পাৰিব যে মোবাইলৰ বিষয়ে। আপোনালোকৰ বিষয়ে আছোঁ আমি ওপৰৰ ফালে আপোনালোকৰ দোকানৰ আপোনালোকে চাব পাৰিছে। তাত কণ্টেক্ট নম্বৰো আছে। আৰু এয়া হয় আমাৰ দোকানৰ ভিতৰৰ ফালে আমি গৈ আছোঁ। আমি দোকানীজনৰ লগত আমি কথা পাতিম কেনেকুৱা ধৰণৰ মোবাইলবিলাক তেওঁলোকে আপোনাৰ কালেকশ্যনবিলাক যোগাৰ কৰিছে আৰু আমাক কেনেকুৱা ধৰণৰ দিব। গতিকে আমি কথা পাতিম। দাদা আপোনালোকৰ দোকানলৈ আহিলোঁ। আমি শুনা পাইছোঁ শুনামতে আপোনালোকৰ দোকানত নতুন মোবাইল কালেকশ্যন আহিছে। গতিকে আপোনালোকে আমাক মোবাইলবিলাক দেখাব পাৰিব নেকি? মই মানে তাৰমানে ছেকেণ্ড হেণ্ড মোবাইল চেল কৰোঁ। আপুনি ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰে। এনেকুৱা ব্ৰেণ্ড কালাৰৰ মোবাইল আছে। আপুনি চাওক মোবাইলকেইটা আগলৈ দেখাই দিয়ক। এতিয়া আপোনালোকে চাওক আপোনালোকক মই মোবাইল দেখুৱাই আছোঁ। আপোনালোকৰ ছেকেণ্ড হেণ্ড মোবাইলবিলাক কিন্তু ছেকেণ্ড হেণ্ড মোবাইল কিন্তু তথাপিও আপোনালোকে ধৰিব নোৱাৰিব যে ছেকেণ্ড হেণ্ড বুলি। তো আপোনালোকে যদি চাব বিচাৰে আপোনালোকে চাই আছে স্ক্ৰীণত কিমান ধুনীয়া মোবাইল। একেবাৰে ধৰিব নোৱাৰি যে এইবিলাক পুৰণা মোবাইল হয় বুলি আমি ধৰিব নোৱাৰি। গতিকে আপোনালোকে আমাৰ ৰেজবিন মোবাইল ষ্ট'ৰলৈ আহিব আৰু আপোনালোকে নিজৰ পচন্দ অনুযায়ী মোবাইলবিলাক চাই যাব পাৰিব। এয়া চাওক একেবাৰে মানে নতুন মোবাইল আপোনালোকক মই দেখুৱাই আছোঁ। এই এটা মোবাইল চাওক আপোনালোকে একেবাৰে নতুন, কোনো স্পৰ্ট হোৱা নাই, কোনো দাগ চাগ একো হোৱা নাই। আপোনালোকে যদি চাওক আপোনালোকে যেনেকৈ বিচাৰে আপোনালোকে চাওক নতুন মোবাইল। এইটো ইয়াত দাদা মোক কি মডেলৰ মোবাইল মানে বিভিন্ন জাতৰ মোবাইল আছে ন? বিভিন্ন ধৰণৰ চাওক এইটো ৰিয়েলমি হয় ন? ৰিয়েলমি হয়। আৰু আপোনালোকে চাওক বিভিন্ন ধৰণৰ ৰিয়েলমি হয়, এই প'ক' হয়, আপোনাৰ মানে বিভিন্ন ধৰণৰ অপো হয়, গেলেক্সি হয়, চব আছে। আপোনালোকে মানে যেনেকুৱা মোবাইল বিচাৰে তেনেকুৱা মোবাইল পাব। কিন্তু আপোনালোকে এটা কথা জানি থ'ব যে ইয়াত মোবাইলকেইটা কিন্তু ছেকেণ্ড হেণ্ড হয় যদিও তথাপিও আপোনালোকে কিন্তু ধৰিব নোৱাৰিব যে ছেকেণ্ড হেণ্ড বুলি, যে আপোনালোকে সুলভ মূল্যত পাব। আৰু আমি অনাৰজনৰ লগত আমি জানিবলৈ চেষ্টা কৰিম যে কেনেকুৱা মূল্যত আপোনালোকে মোবাইলবিলাক কালেকশ্যন ল'ব পাৰিব। গতিকে আমি দোকানীজনৰ লগত আমি সুধিম যে দাদা এই মোবাইলবিলাক কাষ্টমাৰে যদি ল'ব বিচাৰে তেতিয়াহ'লে কেনেকুৱা মূল্যত আপোনাৰ পৰা মোবাইলবিলাক ৰিটেইলৰ দাম বেলেগ আছে আৰু কাষ্টমাৰ হোলচেলৰ দাম বেলেগ আছে। গতিকে আপোনাৰ ধৰি লওক এইটো মোবাইল ল'ব খুজিছে মোৰ পৰা ৰিয়েলমি C1 এইটো মডেলটো চাওক ৰিয়েলমি C1 একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন। আপুনি চাই লওক এইটো
যদি আপুনি ল'ব খুজিছে কাষ্টমাৰক, যদি আমি এনে কাষ্টমাৰ চেল কৰোঁ 5,000 টকা চেল কৰিম। যদি আপুনি হ'লচেলত ল'ব খুজিছে এইটো আপুনি 4,500 টকাত পাই যাব বা 4,300 টকাত আপুনি পাই যাব। হ'লচেল মিনিমাম 10 পিচ ল'ব লাগিব। 10 পিচ হ'লচেল ল'লে 10 পিচ ল'ব লাগিব। মই মিনিমাম 10 পিচ ল'ব লাগিব, তেনেহ'লে মই 4,300 টকাত মই চেল কৰি দিব পাৰিম। আৰু যদি এটা ল'ব খোজে 5,000 টকা লাগিব এটা মোবাইল, বুজি পাইছে? এইটো লওক, এৰি দিলোঁ ৰিয়েলমি, এইটো এৰি দিলোঁ। এতিয়া লওক ৰিয়েলমি C2 এইটো ল'ব খুজিলে আপুনি 4,200 টকাত আপুনি হ'লচেলত ল'ব পাৰিব। যদি মোৰ পৰা এটা ল'ব খুজি আহে আপোনাৰ 5,000 টকা লাগিব। মানে একোটাৰে বেলেগ বেলেগ দাম হ'ব ন? হা, বেলেগ বেলেগ দাম আছে। এইটো লওক পোকো X2, এইটো আপোনাৰ এনে কাষ্টমাৰ 12,000 টকা লাগিব। পোকো X2 যদি আপুনি হ'লচেলত লয় 11,000 টকাত পাই যাব। পোকো X2 চাই লওক, মালকেইটা আপুনি চাই লওক। চাওক একেবাৰে আপোনাৰ ব্ৰেণ্ড হয়, বহুত Condition ধুনীয়া, একদম কোনো বেয়া আছে। কণ্ডিশ্যন মানে কোনো হেৰি নাই, স্কেচ মিস্টেক একো নাই। আপুনি যদি লয় তেতিয়াহ'লে আপুনি গম পাব। আপোনালোক আহিব আমাৰ দোকানৰ এই ৰজবিন মোবাইল ষ্ট'ৰৰ, এবাৰ আহি ভিজিট কৰক আৰু আপোনালোকৰ মনে বিচৰা ধৰণে আপোনালোকে মোবাইল পাব। গতিকে আপোনালোকৰ যাৰ আপোনাৰ বহুত এনেকুৱা মানুহ আছে যে টকাৰ অভাৱত হয়তো নতুন এটা মোবাইল ল'ব পৰা নাই, কিন্তু তেওঁলোকে আমাৰ ৰজবিন মোবাইল ষ্ট'ৰলৈ আহক। আপোনালোকে অলপ টকাতে আপোনালোকৰ নিজৰ সপোনৰ মোবাইল এটা ল'ব পাৰিব বুলি মই বিশ্বাস কৰোঁ। আৰু আপোনালোকে চাওক বিভিন্ন ধৰণৰ নতুন নতুন মোবাইল, কিন্তু হয়তো ছেকেণ্ড হেণ্ড হয়, কিন্তু আপুনি ক'বই নোৱাৰিব যে এইবিলাক ছেকেণ্ড হেণ্ড মোবাইল বুলি। কিন্তু আপোনালোকে কালাৰ আপোনাৰ কোৱালিটি মানে চব ভাল, কোনো স্ক্ৰেচ নাই, কোনো দাগ চিহ্ন নাই যে কোনোবাই ক'ব যে তই পুৰণা মোবাইল লৈছ। গতিকে তেনেকৈ কোনেও ক'ব নোৱাৰে, মানে পুৰণা বুলি কোনেও ক'ব নোৱাৰে। যিয়ে চাব মানে ভাবিব যে আজিয়ে আপুনি নতুন আপোনাৰ ডিলাৰৰ পৰা নতুন মোবাইল লৈছে। গতিকে শ্ব'ৰুমৰ পৰা ওলাই দিছে আপোনাক। আপোনালোকে চাওক এইফালে আপোনাৰ মোবাইলত যদি বিচাৰে আপোনালোকে, মই জুম কৰি দেখুৱাই আছোঁ, আপোনালোকে যদি বিচাৰে যে মোবাইলৰ কভাৰ কয়, আপোনালোকে হেডফোন কয়, মানে বিভিন্ন ধৰণৰ যিমানবিলাক মোবাইলৰ বস্তু লাগে, সৰঞ্জাম লাগে চব আছে। চাৰ্জাৰৰ পৰা আৰম্ভ কৰি এইফালে চাওক ছানগ্লাছো আছে, ছানগ্লাছ আছে, মোবাইলৰ কভাৰ আছে। এইফালে চাওক আমি দেখুৱাই আছোঁ আপোনালোকক। গতিকে আপোনালোকে মানে যি বিচাৰে তাকে পাব। মোবাইলৰ মানে সৰঞ্জাম যিমান পাৰে। আপোনালোকে মোবাইলো আপোনাৰ মেৰামতি কৰে নেকি? আপুনি চাওক মোবাইলৰ যদি অলপ কিবা প্ৰব্লেম হয়, সেই মোবাইলৰ প্ৰব্লেমখিনিও ছল্ভ কৰিবলৈ মানে চেষ্টা কৰে। আপোনালোকৰ আহিব আমাৰ এই ৰজবিন মোবাইল ষ্ট'ৰলৈ। আৰু আপোনালোকে কণ্টেক্ট নম্বৰ ইয়াত দিয়াই আছে। মই প্ৰথমতে আপোনালোকক স্ক্ৰীণত দেখুৱাইছিলোঁ, তথাপিও মই আকৌ আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ। আপোনালোকে কণ্টেক্ট নম্বৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে আহিব। ইয়াত চাওক কণ্টেক্ট নম্বৰ হয় 6000216190। আপোনালোকে আকৌ কৈছোঁ 6000216190। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু দোকানীজনৰ লগত সম্পূৰ্ণভাৱে নিজাববীয়াকৈ কথা পাতিব পাৰিব যে মোবাইলৰ বিষয়ে আপোনালোকক বিভিন্ন ধৰণৰ যিবিলাক আপোনালোকৰ জানিবলগীয়া কথা আছে আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে এবাৰ বৰগুলি বজাৰ মাৰ্কেজ মছজিদৰ সন্মুখত ৰজবিন মোবাইল ষ্ট'ৰলৈ এবাৰ আহি আপোনালোকে ভ্ৰমণ কৰক, এবাৰ আহি দোকানটো ভিজিট কৰক আৰু আপোনালোকে চাওক। মই ভাবোঁ আপোনালোকে এবাৰ মোবাইল ল'বলৈ আহিলে আপোনালোকে কেতিয়াও ঘূৰি নাযায়, মোবাইল আপোনালোকে নিশ্চয় ল'ব। আৰু এতিয়া আপোনালোকক আকৌ এটা মোবাইলৰ হেৰি দেখুৱাই আছোঁ, আপোনালোকে চাওক। কওকচোন দাদা। এইটো মোবাইল চাওক, আপুনি 2,000 টকাত পাৰিব। আপুনি 4G চিম লগাই পেলাই আপুনি যিকোনো চিম, জিঅ' চিম যিকোনো চিম ছাপোৰ্ট কৰি পেলাই আপুনি জিঅ' মোবাইল, কোনোবাই যদি কৈছে যে মই স্ক্ৰীণটা চলাব খুজিছিল তেনেহ'লে এইটো ল'ব পাৰিব। আপুনি একেবাৰে কম পইচাত 2,000 টকাত ল'ব পাৰিব। এইটো কি হ'লচেল ল'লে আপুনি 4G হয় ন? মোবাইলটো 4G হয়। যদি হ'লচেল লয় আপুনি 1600 টকাত ল'ব পাৰিব। হ'লচেল যদি লয় তেতিয়াহ'লে গেলেক্সি মোবাইল মানে চামচং মিনিমাম 10 পিচ ল'ব লাগিব। 10 পিচ ল'ব লাগিব, কিন্তু যদি আপোনালোকে হ'লচেল লয় তেতিয়াহ'লে 1600 টকাত পাই যাব। চাওক আজিকালি আপোনাৰ চাওক ব্ৰেণ্ডেড মোবাইল হয় চামচং 1600 টকাত দি আছে, আৰু ইয়াৰ পৰা 4G মোবাইল তথাপিও আপোনালোকে ইয়াতকৈ আৰু কম ক'ত পাব কওকচোন। ইয়াত চাওক কোৱালিটিও ভাল, কোনো স্ক্ৰেচ নাই। আপোনালোকক মই দেখুৱাই আছোঁ এয়া চাওক। গতিকে আপোনালোকে স্ক্ৰীণবিলাকত বহুত ধুনীয়া কাম কৰি আছে, কোনো হেৰি নাই। গতিকে আপোনালোকে আহক আৰু দোকানৰ মাজত আহক, আপোনালোকে নিশ্চয় আপোনালোকৰ মন পচন্দ মোবাইল আপোনালোকে ল'ব পাৰিব বুলি মই আশা কৰোঁ। গতিকে অনাৰজনৰ লগত আপোনালোকে পুংখানুপুংখভাৱে আপোনালোকক নম্বৰ মই দি দিছোঁ স্ক্ৰীণত,
আকৌ মই স্ক্ৰীণত দি দিম নম্বৰটো যে আপোনালোকে মোবাইল নম্বৰত আপোনালোকে যোগাযোগ কৰি আপোনালোকে নিশ্চয় কথা পাতিব পাৰিব কোনো হেৰি নাই কোনো বাধা নাই যেতিয়াই এনি টাইম 24 ঘণ্টাৰ ভিতৰত আপুনি ফোন কৰিলেই হ'ল আপুনি অনাৰজনৰ লগত কথা পাতিব পাৰিব মোবাইলৰ বিষয়ে কিন্তু মোবাইলৰ বিষয়েহে কথা পাতিব পাৰিব বেলেগ নহয় গতিকে আপোনালোকে মোবাইলৰ বিষয়ে কথা পাতিবলৈ হ'লে আমাৰ দোকানীজনৰ লগত দাদা আপোনাৰ নামটো জনা নহ'ল আপোনাৰ নামটো মোৰ নাম শহীদুল ইছলাম শহীদুল ইছলাম হয় শহীদ আপোনালোকে ফোন কৰি পেলাই ক'ব পাৰিব শহীদুল ভাই আমি মোবাইল এটা ল'ব বিচাৰিছিলোঁ আপোনাৰ লগত কথা পাতিব তেতিয়াহ'লে মানে আপুনি মোবাইলৰ বিষয়ে কথা পাতিব পাৰিব গতিকে কেনেকুৱা ধৰণৰ মোবাইল আছে আপোনাক আপুনি আকৌ আমাক দেখুৱাওকচোন আগতে অলপ দেখুৱাইছিলে গতিকে চাওক এইটো ৰিয়েলমি C2 চাইছে কেনেকুৱা ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ মোবাইল কেইটা চাই লওক চাইছে এইটো গ'ল এতিয়া আপুনি এইটো নোট 4 MI নোট 4 চাওক কেনেকুৱা কণ্ডিশ্যনৰ আছে এইটো ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ এইটো MI 5 চাইছে মডেলটো কেনেকুৱা ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে মোবাইল কেইটা Honor 9N চাইছে কেনেকুৱা ব্ৰেণ্ড নিউ কণ্ডিশ্যন ৰিয়েলমি C1 চাইছে Poco X2 গতিকে চাওক আপোনালোকে চাওক ইয়াত যে আপোনালোকে কয় যে জিমুলা বাৰে তাৰ দুপাততে চিন এটা কথাই আছে গতিকে আপোনালোকে চাবই পাৰিছে গোটেইখিনি মোবাইল আমি এটা এটাকৈ দেখুৱাৰ ইমান সময় নাপাম কাৰণ আমাৰ ভিডিঅ'টো বহুত ডাঙৰ দীঘল হৈ যাব গতিকে আপোনালোকে চাওক আমি গোটেইখিনি স্ক্ৰীণত দেখুৱাই আছোঁ আৰু বহুত মোবাইল আছে আপোনাৰ তাত শ্ব'ৰুমত থৈ দিছে গতিকে আপোনালোকে যেনেকুৱা মোবাইল বিচাৰে তেনেকুৱা মোবাইল পাব চাওক আমি গোটেইখিনি মোবাইল কেইটামান মোবাইল একেলগে সজাই পেলাই আপোনালোকক দেখুৱাই আছোঁ গতিকে বহুত এনেকুৱা ধৰণৰ মোবাইল আছে আপোনালোকে চাব পাৰিব গতিকে আপোনালোকে চাওক ইয়াত আমি মাত্ৰ অলপ মোবাইলহে আপোনালোকক দেখুৱাইছোঁ ইয়াত চাওক বহুত ধৰণৰ বিভিন্ন ধৰণৰ মোবাইল আছে গতিকে আপোনালোকে আহিব আৰু আমাৰ দোকানলৈ ভিজিট কৰিব আপোনালোকে নিউ মোবাইলো পাব ইয়াত আপোনালোকে চাওক ইয়াত আপোনালোকে যদি কয় যে আমি স্ক্ৰীণ টাচ মোবাইল নলওঁ যে আমি কিপেড মোবাইল ল'ম তেতিয়াহ'লে আপোনালোকে কিপেড ব্ৰেণ্ডেড মোবাইল পাব তাত কিপেড মোবাইলবিলাক পাব গতিকে আপোনালোকে আমাৰ দোকানলৈ এবাৰ আহক ভিজিট কৰক ভাল লাগিব বহুত দাদা আৰু এটা কথা জানিব বিচাৰিছোঁ গতিকে ইমানখিনি ছেকেণ্ড হেণ্ড মোবাইল আছে আমি দেখিবলৈ পাইছোঁ বহুতকেইটা ছেকেণ্ড হেণ্ড মোবাইল গতিকে আপুনি এই ছেকেণ্ড হেণ্ড মোবাইলৰ কালেকশ্যনটো ক'ৰ পৰা পাইছে এইটো আমি বাহিৰৰ পৰা আনো অসমৰ বাহিৰৰ পৰা ধৰি লওক মুম্বাইৰ পৰা কলকাতা দিল্লীৰ পৰা আনো চাই লওক মোবাইলকেইটা আপুনি আমাক কিবা মেনু টেনু দেখাব পাৰিব নেকি অঁ মই দেখাব পাৰিম তাৰমানে মই বাহিৰৰ পৰা আনো আপোনাৰ GST বিল চিল চব আছে আপুনি চাই লওক লাগিলে এইটো অলপ চাই লওক GST বিল চিল চব আছে আপুনি চিন্তা কৰিব নালাগে যে আমাৰ ইয়াত এইটো চাওক GST 18% GST দি পেলাই আমি মাল আনো চাই লওক গতিকে যে মোবাইলবিলাক চুৰি মোবাইল হ'ব পাৰে তেনেকুৱা নহয় গতিকে আপোনালোকে চাওক ইয়াত লিখা আছে চাওক পে'মেণ্ট মেথড অনলাইন তেওঁলোকে অনলাইনত মালকেইটা লৈছে ইয়াত চাওক GST চব চৰকাৰৰ যিবিলাক আপোনাৰ অনুমতি ল'ব লাগে অনুমতি লোৱা আছে গতিকে আপোনালোকে কোনো ভয় খাব নালাগে ইয়াত আপোনালোকে আপোনালোকে কোনো চুৰি মাল নহয় বা কোনো বেলেগ হেৰি নহয় গতিকে আপোনালোকে শুদ্ধভাৱে আপোনালোকে আহক আপোনালোকে মোবাইল লৈ যাওক আৰু আপোনালোকৰ নিজৰ পচন্দ অনুযায়ী আপোনালোকৰ নিজৰ আশা পূৰণ কৰক কিন্তু ইয়াত কোনো আপোনালোকে কেছ মেমো পাই যাব কেছ মেমো দিব নহয় কেছ দোকানৰ নামত কেছ মেমো আছে আৰু আপোনালোকক আমি দেখুৱাইছোঁ যে GST আৰু মোবাইলবিলাক ক'ৰ পৰা লৈছে তেনেকুৱা আপোনালোকে ইয়াত চাওক কেছ মেমো আছে আপোনালোকে কেছ মেমো দি দিব কিন্তু ছেকেণ্ড হেণ্ড মোবাইলত মানুহে ৱাৰেণ্টি নাপায় কিন্তু কেছ মেমো নিদিয়ে তথাপিও মানে আপোনালোকৰ ছেফটিৰ কাৰণে যাতে আপোনালোক কোনো কিবা ক'ব নোৱাৰে সেইকাৰণে আপোনালোকক কেছ মেমো দি দিয়া হ'ব লগতে দাদা মোবাইলৰ লগতে অকল মোবাইলটো এনে চাৰ্জাৰ বা কিবা আছে নেকি আৰু এটা কথা আপোনালোকে জানে ছেকেণ্ড হেণ্ড মোবাইলত আপোনালোকে চাৰ্জাৰ নাপায় কাৰণ আপোনালোকে যদি কয় যে মই এক্সট্ৰাকৈ মোবাইলৰ লগত মিলাই চাৰ্জাৰ ল'ব বিচাৰোঁ তেতিয়াহ'লে আপোনালোকে চাৰ্জাৰো ল'ব পাৰিব ইয়াত মানে বিভিন্ন ধৰণৰ উন্নত কোৱালিটিৰ চাৰ্জাৰো আছে আপোনালোকে চাৰ্জাৰবিলাকো আপুনি ল'ব পাৰিব গতিকে মোবাইলৰ যিকোনো ধৰণৰ সামগ্ৰী আপুনি যদি ল'ব বিচাৰে আমাৰ ৰ'জবিন মোবাইল ষ্ট'ৰলৈ আহক আৰু নিজৰ পচন্দ অনুযায়ী আপুনি নিজৰ সপোনৰ পূৰণৰ এটা মোবাইল লৈ যাওক কম দামত অতি কম দামত গতিকে আকৌ আপোনালোকক লগ ধৰিম আন এটা নতুন ভিডিঅ'ত আৰু আমাৰ ভিডিঅ' যদি ভাল লাগে নিশ্চয় ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ ৰ'জবিন মোবাইল ষ্ট'ৰলৈ এবাৰ
এবাৰ কমচে কম আপুনি আহি যাওক। মোবাইল যদি আপুনি নলয় তথাপিও আপুনি এবাৰ এপাক মাৰক আৰু মোবাইলবিলাক আহি চাই যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। कोई बंदा असम से बाहर से आ सकता है तो आ सकते हैं, मेरा इधर मोबाइल ले सकता है। आप देखो कितना ब्रांड न्यू कलर मोबाइल इधर रखा हुआ है, आप देखो एक बार देखो। कोई बंदा असम से बाहर से आएगा तो वो भी ले सकता है मेरा इधर से, ठीक है। अगर कोई आदमी आसाम का बाहर से लेना चाहते हैं तो स्क्रीन पर मोबाइल नंबर दिया हुआ है, आप लोग वो ही नंबर पर कांटेक्ट कर सकते हैं और हमारा एड्रेस आपको मिल जाएगा। फिर भी हम लोग आप लोगों का मिलना चाहते हैं तो कांटेक्ट नंबर पर एक बार कॉल कीजिए और एड्रेस चाहिए तो लीजिए और मोबाइल के लिए आइए। हम लोगों का बोरगली बाज़ार बोलते हैं कोलिया नगाँव डिस्ट्रिक्ट असम में, जो बोरगली बाज़ार मार्केट मस्जिद के सामने वाले दुकान रेजबिन मोबाइल स्टोर, आप आइए और विजिट कीजिए। थैंक यू।